বাল্য বিবাহৰ বিৰুদ্ধে এতিয়াৰ পৰা কল চেণ্টাৰত গোচৰ দিব পাৰিব অৰ্থাৎ আপোনাৰ যদি কোপাত আপুনি দেখা পাইছে কোনো স্থানত যদি আপুনি দেখা পাইছে যে বাল্য বিবাহ হৈছে হেয়া গোচৰ আপুনি কল চেণ্টাৰত দিব পাৰিব কাৰণ বাল্য বিবাহৰ গোচৰ দিব পাৰিব কল চেণ্টাৰত কল চেণ্টাৰ খুলিব ৰাজ্য চৰকাৰে কল চেণ্টাৰত বাল্য বিবাহৰ বিৰুদ্ধে গোচৰ দিব পাৰিব অৰ্থাৎ কোনো লোকে যদি বাল্য বিবাহ সম্পন্ন কৰিছে তেনে গোচৰ দিব পাৰিব ডিচিএছপিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিগ ব্ৰেকিং এই মুহূৰ্তৰ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ অভিযানৰ মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে প্ৰতি ছমাহৰ মূৰে মূৰে নিশাৰ ভাগত অসম আৰক্ষীয়ে চলাব অভিযান বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ একশ্যন প্লেন সাজু ছমাহৰ মূৰে মূৰে আৰক্ষীয়ে ল'ব কঠোৰ ব্যৱস্থা আৰু এতিয়া বাল্য বিবাহৰ বিৰুদ্ধে গোচৰ দিবৰ বাবে অসম চৰকাৰে খুলিব কল চেণ্টাৰত আপোনালোকে বাল্য বিবাহ যদি কোনোৱে সম্পন্ন কৰিছে তেনে গোচৰসমূহ দিব পাৰিব এতিয়া অপেক্ষা মাত্ৰ কেবিনেটৰ অনুমোদন আৰু কেবিনেটে অনুমোদন দিলেই কল চেণ্টাৰ খুলি বাল্য বিবাহৰ বিৰুদ্ধে যি কঠোৰ আৰু তীব্ৰতৰ হৈছে অভিযান সেই অভিযানৰ আন এটা অংশ হিচাপে খোলা হ'ব কল চেণ্টাৰ এই মুহূৰ্তত ডক্টৰ শৰ্মাই কি বৈঠকৰ পাছত কালি মন্তব্য কৰিছিলে মন্তব্যটো পুনৰ আগবঢ়াইছোঁ সেইখিনি আজি আমি আৰু পুংখানুপুংখভাৱে আলোচনা কৰিলোঁ আমাৰ লগত ভাৰ্চুৱেলি গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰীসমূহো আছিলে তেওঁলোকৰ লগতো আমি আলাপ আলোচনা কৰিলোঁ কেনেকৈ এখন গাঁৱত বাল্য বিবাহৰ খবৰ পোৱাৰ লগে লগে আইনৰ ব্যৱস্থা ল'ব পাৰে বিভিন্ন আইনৰ ধাৰাসমূহ কি ধৰণে আমাৰ কল চেণ্টাৰ বহাব লাগিব কি ধৰণে আমি লগে লগে নটিচ দিব লাগিব লগে লগে বাল্য বিবাহ বন্ধ হ'ব লাগিব আৰু লাহে লাহে একোখন গাঁও আমি কেনেকৈ প্ৰমাণ পত্ৰ দি যাব লাগিব যে এইখন গাঁৱত বাল্য বিবাহ নাই সেই ধৰণে আমি ডিটেইল আজি আলোচনা কৰিলোঁ আৰু পৰৱৰ্তী সময়ত আজিৰ আলোচনাৰ বিষয়বস্তুসমূহ আমি কেবিনেটত সিদ্ধান্ত লৈ আমি সকলোকে জনাই দিম পস্কো চলি থাকিব পস্কোটো এখন আইন হয় গতিকে পস্কো লগাব দিয়া হৈছে চাইল্ড মেৰেজ প্ৰহিবিশ্যন এক্টটো লগাব দিয়া হৈছে যি আইনৰ ধাৰা পৰে গোটেই আইনখিনি লগাব দিয়া হৈছে আৰু টাফ একশ্যন ল'ব দিয়া হৈছে বাল্য